নমস্কাৰ। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজি পুনৰ আপোনালোকৰ মাজলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ প্ৰজ্ঞাপৃথিৱী চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বিশেষকৈ এনে পৰিস্থিতিত দোকানত গৈ এযোৰ কাপোৰ হওক কিবা গহনা এটা হওক ক্ৰয় কৰিবলৈ সম্ভৱেই হৈ উঠিছে। সেইকাৰণে মই সানডে চেলত 5টা বিশেষ কম্বো পেক লৈ আহিছোঁ আৰু সেইকেইটা সঁচাই ধুনীয়া। আপোনালোকে যদি ভাল লাগে তেন্তে নিশ্চয় ল'ব বুলি আশা কৰিলোঁ। কম্বো ছেট, এইটো কম্বো ছেট, এযোৰ খুব ধুনীয়া এযোৰ মিক্স পাট যোৰা, অৰেঞ্জ কালাৰ, এইবোৰ সাইড পাৰি হয়। চাদৰখন গোটেই গাতে সৰু সৰু বুটা বচা, ধুনীয়া হেণ্ডমেড হয় আৰু বেক চাইডটো আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ গল্ডেন গুণা মীনা কৰা থাকিব, ব্লু পিংক এনেকৈ কৰি। এই কাপোৰযোৰৰ লগত এনেকুৱা এটা ৰাণী হাৰ থাকিব, এইটো এটা ৰাণী হাৰ, মৰম লগা এটা ৰাণী হাৰ। ইয়াৰ লগতে এটা গোল্ডেন কালাৰ ৰিং থাকিব আৰু এপাত খুব ধুনীয়া খুব থকা এপাত খাৰু, ফল্ডিং খাৰু। প্ৰথম কম্বো পেকটো হৈছে জিৰ সানডে চেলত আপোনালোকে লাভ কৰিব 2300 টকাত, মাত্ৰ 2300 টকা। 2 নম্বৰ কম্বো ছেটটো ধুনীয়া হেভি এযোৰ মিক্স পাটৰ ছেট। ইয়াৰ ব্লাউজ পিচটো এনেকুৱা হ'ব আৰু মেখেলাখন এনেকুৱা। এইখন মেখেলাখন আৰু এইকেইটা সাইড পাৰি আৰু চাদৰখন খুব ধুনীয়া আৰু গেৰো ডিজাইনৰ এনেকুৱা কৰি থাকিব। ইয়াৰে লগত বিগ জাপি ছেট থাকিব, খুবেই ডাঙৰ হয়, ধুনীয়া। আৰু কাণফুলিযোৰ এনেকুৱা হ'ব, কাণফুলিযোৰ মাল্টি কালাৰ হয়। এনেকুৱা হ'ব। এতিয়া বিয়া ছিজন, খুব ভাল লাগিব বিয়াত পিন্ধিলে গোটেই ছেটটো। আৰু এই টাৰ্চেলৰ তালৈ চেইনো ল'ব পাৰে। সেইটো এটা খুব ধুনীয়া ছেট আৰু ইয়াৰ প্ৰাইচটো হ'ব আপোনাৰ 3000। ইয়াৰে লগত এটা আছামিজ জুৱেলাৰী আঙঠিও পাব। তিনি নম্বৰ কম্বো ছেটটো ধুনীয়া লাগিছে। কণ্ট্ৰাষ্ট হেণ্ডমেডৰ কণ্ট্ৰাষ্ট
মিক্স পাট যোৰা, ব্লু কালাৰ আৰু চাদৰখন ইয়াৰে লগত আৰু একে ব্লু বিৰাট ধুনীয়া এটা কম্প'জিট আপোনালোকে লৈ ল'ব পাৰে। একেবাৰে সৰু নহয়, ব্লু আৰু হোৱাইট ষ্টন এটা আছে নিজুৰ, ফুলি খুব ধুনীয়া লাগিব। আৰু ইয়াৰ লগত টকা ধুনীয়া এটা কম্প'জিট পাব। ব্লাউজ পিচটো দেখুওৱা নহ'ল, ব্লাউজ পিচটো এনেকৈ কৰা ফুল থাকিব, মেখেলা আৰু চাদৰত থকা গুণাৰ ফুলটো থাকিব হাতত। ইয়াৰে পিছৰ কম্প'জিটটো হৈছে এইযোৰ হেণ্ডমেডৰ মিক্স পাট মেখেলাখন। ব্লু কালাৰযোৰ লগত চেম হয়, কিন্তু ফুলৰ ডিজাইনটো বেলেগ। মেৰুন কালাৰ, মেৰুন কণ্ট্ৰাষ্ট, মেৰুন কালাৰ ব্লাউজ, মেৰুন কালাৰ মেখেলা আৰু ব্ৰাউন কালাৰ চাদৰ। একেবাৰে পিয়ৰ পাট নিচিনা থাকে। ইয়াৰ লগত এটা গলপতা ছেট থাকিব, এটা গলপতা ছেট থাকিব, এটা গলপতা ছেট। তাৰপিছতে এইটো গলপতা ছেট আৰু ইয়াৰ লগত থাকিব আপোনাৰ জাপি চেইন এডাল, এনেকুৱা জাপি চেইন এডাল থাকিব, ইমান দীঘল হ'ব, সেইকাৰণে ইয়াৰ লগত গলপতা এটা তেনেকৈ পিন্ধিব পাৰিব লগতে একেলগত। আৰু এযোৰ ঝুমকা ফুলি চেম কালাৰৰ চেম কালাৰ ষ্টন থকা এযোৰ ঝুমকা ফুলি, গল্ডৰ ফুলি নিচিনা এযোৰ গল্ডেন ফুলি থাকিব, গল্ডেন কালাৰ। আৰু এটা খাৰু ছেট থাকিব, খুব ধুনীয়া মণিপুৰী গল্ডৰ খাৰু ছেট থাকিব। ইয়াৰে আঠপতীয়া এটা খাৰু ছেট থাকিব। ইয়াৰে প্ৰাইচটো হ'ব 2600। এই গোটেইকেইটাৰ প্ৰাইচটো হ'ব 2600। একেবাৰে শেষৰ 5 নম্বৰ ছেটটো হ'ল কণ্ট্ৰাষ্ট এযোৰ হেণ্ডমেড যোৰা, ছেমেই হ'ব। ইয়াৰ ব্লু কালাৰ আৰু আপোনালোকক দেখুৱাই যোৱা মেৰুন আৰু ব্লু কালাৰৰ কটনৰ ছেটযোৰ হেণ্ডমেডৰ ছেটযোৰ নিচিনা একেই, কিন্তু ফুলবোৰ অলপমান ডিজাইনবোৰ বেলেগ বেলেগ হ'ব, ফুলৰ ডিজাইনবোৰ বেলেগ বেলেগ। মেখেলা ডাৰ্ক গ্ৰীণ, ধুনীয়া কাপোৰটো একেবাৰে পিয়ৰ পাটৰ নিচিনা। মেখেলা হ'ব, ইয়াৰ চাদৰখন
গ্ৰীণ আৰু গোল্ডেন দুটা ইয়াৰে লগত থাকিব এযোৰ ঝুমকা ফুলি এযোৰ ঝুমকা ফুলি আৰু সেম কালাৰ গ্ৰীণ আৰু ৰেডত মিনা কৰা এযোৰ খাৰু এটা গোল্ডেন অসমীয়া গহনা ডিজাইনৰ সেট এটা ফুলি খাৰু এইকেইটাই হৈছে 5টা বিশেষ কম্বো সেট সোনকালে অৰ্ডাৰ কৰিব যদি ভাল লাগে বিশেষকৈ এটা পিছে এভেইলেবল আছে সেইকাৰণে আপোনালোকক কৈছোঁ সানডে সেলৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু বহুতো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলগীয়া আছে ধুনীয়া ভিডিঅ' বহুত আপোনালোকক শ্বেয়াৰ কৰিবলগীয়া আছে মোৰ শাহু ৰেচিপি মোৰ শাহুমাৰ সুসজ্জিত আটোমটোকাৰি কৰি ৰখা ঘৰখন ভাবিছোঁ হোম টুৰটো বুলি ভাবিছোঁ প্ৰজ্ঞা পৃথিৱী চেনেলটো